মানে তাতে পাৰ্কিং নাই, অনলি ডক্টৰছ পাৰ্কিং। তো গণেশ দা চাইল্ড স্পেশালিস্ট এটা হস্পিটাল। তো আমাৰ কিন্তু কাম এতিয়া শেষ হোৱা নাই গাইজ, পিকচাৰ আমি বাকী হে। তো আপোনালোকক চিন্তা কৰিব নালাগে, মই আজি আমাৰ কোকৰাঝাৰতে এনেকুৱা এটা হস্পিটাল হৈছে তাতে গোটেই চাইল্ড স্পেশালিষ্ট ডাক্তাৰ পোৱা যায়। পেট শান্তি তো দুনিয়া শান্তি। গণেশ দাক কৈছোঁ আপোনাক অলপ ৰাস্তাকেইটা ভাল কৰিব আপুনি হা। হেল্ল' এভৰি ওৱান, গুড মৰ্ণিং। চবৰে খবৰ নিশ্চয় ভাল আছে। তো মই ৰাজদীপ আজি পুৱাই আৰু ওলালোঁ। তো মোক যাব লাগে মানে বিলাচীপাৰাতে যাম, কিবা এটা কাম আছে। কি কাম আছে মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ আপোনালোকক। মানে এতিয়া যাব লাগে মোক গণেশ দাৰ ঘৰলৈকে। তো গণেশ দাৰ ঘৰলৈকে আগত যাওঁ, তাৰপিছত গণেশ দাক লগ কৰি তাৰপিছত দেখাই আছোঁ গাইজ। তো বলক মোৰ লগত। আৰু ভিডিঅ' এইকেইদিন ইমান ভালকৈ মানে দিয়া হোৱা নাই কাৰণ অলপ ব্যস্ত গাইজ। চাওক গাইজ, গণেশ দাৰ ঘৰলৈকে গৈ আছোঁ। তো গাইজ গাড়ীত তেলো নাই, চাওকচোন ৰিজাৰ্ভত আছে। তো তেলটো সোমাই ল'ব লাগিব আগত, তাৰপিছত গৈ আছোঁ গণেশ দাৰ ঘৰলৈকে। তো বলক গণেশ দাক আগত লগ কৰি লওঁ, পিক আপ কৰোঁ গণেশ দাক, তাৰপিছত কথা পাতি আছোঁ আপোনালোকৰ লগত। আৰু গাইজ তামাম ধুনীয়া লাগিছে না, ধান গছবিলাক পূৰা গাজি আছে, তামাম ধুনীয়া লাগি আছে কিন্তু চাওক গাইজ। আৰু মানে গণেশ দাৰ ঘৰটো অলপ মানে গাঁৱত, মানে গাঁও এৰিয়াত আৰু কি। তো যাওঁতে মানে বহুত কিবা মানে কি ক'ম, যাওঁতে বহুত অফৰোডিং হয়। চ' মানে কেনেকৈ যাওঁ এইটোৱে আৰু কি, মানে যাওঁতে অফৰোডিং কৰিব লাগে অলপ। এই গণেশ দা আপুনি অলপ ৰাস্তাকেইটা বনাবচোন, ৰাস্তাকেইটা বনালেহে ভাল লাগিব, আমাকো আহি ভাল লাগিব। আৰু কি কালভাৰ্ট বনাই থৈছে আপুনি অলপ মানে কিবা অলপ কমেণ্ট কৰিব চৰকাৰক, তাৰপিছতহে ভাল লাগিব। তো গণেশ দাৰ ঘৰলৈকে আগত গৈ আছোঁ, তাৰপিছত লগ পাই আছোঁ মই। এইটো আহি পালোঁ ৰাণীগঞ্জ বুলি কয়। এইটো ওচৰত মানে এইটো ৰাণীগঞ্জ ব্লক, আৰু এই ব্লকৰ কাষেৰে গৈ আছোঁ। ৰাণীগঞ্জ পাৰ হৈ যাব লাগে গণেশ দাৰ ঘৰত যাব হ'লে। চ' গাইজ আপোনালোকক দেখাইছোঁৱে আগত, গাড়ীত কিন্তু তেল নাই গাইজ। মানে আৰু গণেশ দাহঁতৰ ইফালে আহিলে আৰু এটা কি ঝামেলা জানে, এই ডিপু নাই গাইজ। মানে কি ক'ম, এই ডিপুটো থাকিলে ভাল লাগে না। ডিপু আছে মানে নতুনকৈ খুলি আছে, মানে অ'পেনিং হোৱা নাই এতিয়ালৈকে। তো ডিপুটো থাকিলে ভাল। আৰু নাজানো দে আজি কি হ'ব মোৰ, মানে কি কয়, মই এই ৰিজাৰ্ভ তেল লৈয়ে গৈ আছোঁ গণেশ দাৰ ঘৰলৈকে। তো তেল শেষ পালে গণেশ দাই বুজিব আজি, মোৰ কিন্তু একো দোষ নাই গাইজ আজি মোৰ গাঁৱত হা। আৰু উল্টাফালে আহিব লাগে না, মেইন কথা এইটো। এই ৰাস্তা দুটা, বিলাচীপাৰা যোৱা ৰাস্তা দুটা, কিন্তু গণেশ দাহঁতৰ ফালে মানে যিফালেদি যায় ইফালেদি ডিপু নাই। তো খুলি আছে, সোনকালে কৰোঁ, মোৰ হিচাপত সোনকালে কৰিলে ভাল হয় না, এইটোৱে। চ' গাইজ গণেশ দাক ফোন কৰিলোঁ। গণেশ দা বোলে মানে ঘৰৰ পৰা ওলাই আহিছে, এই স্কুলৰ ওচৰতে আছে বোলে। চাওঁচোন ক'ত আছে গণেশ দা। স্কুলৰ ওচৰতে, এইটো স্কুল পালোঁহে, আপোনালোকে দেখি আছে এইটো স্কুল। তো ক'ত গণেশ দা চাওঁ, আগুৱাই গৈছে কিজানি। सफर कैसा है ये सफर मंजिलों। গণেশ দাক মানে কি ক'ম, গণেশ দাক ফোন কৰিলোঁ, কয় স্কুলৰ ওচৰত আছে। এতিয়া আহি চাওঁ স্কুলৰ ওচৰত নাই। ফোন কৰিলোঁ আকৌ, কৈ আছে যে থাক তাতে আহি আছোঁ। এতিয়ালৈকে আহি পোৱা নাই। এই গণেশ দা আপুনি যে কি মানুহ আপুনি, হেৰি। তো গাইজ ফাইনেলি গণেশ দা আহি পাইছে। তো ই মানে বাইক লৈ আহিছে কিবা কাৰণত। তো এইটো গণেশ দা গৈ আছে, পিছে মই গৈ আছোঁ। চাওক এইটো। তো আজি চব মানে ডাবল তেল খৰচ হ'ল। সেই দে আৰু এই গণেশ দা অলপ মজা লাগিছে কিন্তু গাইজ। তেনেহ'লে বলক বিলাচীপাৰা গৈ কথা পাতোঁ একেলগে, নে কি কয়? তো বিলাচীপাৰাত গৈ লগ পাই আছোঁ আপোনালোকক, থাকিব ব্লগছত। আৰু কিয় আহিছোঁ
আজি মানে ঘপককৈ কিয় আহিব লগা হ'ল মানে মোৰ, তো মই ভিডিঅ'টো লাষ্টত কৈ দিম বুলি ভাবিছোঁ, তো থাকিব গোটেই ভিডিঅ'। চ' গাইছ আহি পালোঁ ডিপুত, তো এতিয়া তেলটো খুৱাই লওঁ আৰামছে। গাইছ তেল খুৱাই আছোঁ লাহে লাহে। চ' গাইছ মানে আহি পালোঁ মহেন্দ্ৰা শ্ব'ৰুম। তো এতিয়া নামিব লাগে আৰু যাব লাগে মহেন্দ্ৰা শ্ব'ৰুমত। তো বলক কি হ'ব গম পাব। চ' কি হ'ব একচুৱেলি মই ক'ম, লাষ্টত ক'ম, তো আপোনালোকে শুনিব আৰু ভিডিঅ'টো কিন্তু স্কিপ নকৰিব। আৰু মানে যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক, মানে জল্দি ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ মৰম ভাল পোৱা লাগিব গাইছ, মানে অলপ মৰম ভাল পোৱাটো কম হৈছে নেকি মানে তেনেকুৱা লাগে। প্লিজ অলপ মৰম দিব, আপোনালোকেই মেইন মোৰ কাৰণে, এইখিনিয়ে। চ' যিয়ে নহওক ঠিক আছে। চ' গাইছ আৰু মানে গণেশ দা আহিছিলে, তো গণেশ দা আহি যে ক'ত গ'ল, হেৰাই গ'ল নেকি, তো তাক ফোন কৰিছোঁ, কয় আহি আছোঁ তো ইফালে। তো কোনোবা কাষ্টমাৰ আহিছে বোলে তেখেতৰ, তো লগ কৰি আহি আছে মোক। তো অহাৰ পিছত গাড়ীৰ পৰা নামিম আৰু দেখাম আপোনালোকক, কিছুমান বস্তুও দেখাম পালে, মানে য'ত আহিছোঁ মই, তো দেখাম আপোনালোকক। চ' গাইছ ফাইনেলি মই কামখিনি কৰি বাহিৰ হৈ আহিলোঁ এতিয়া। তো কি কাম কৰিলোঁ, কামটো ভালেই হৈছে চাগে। তো কি কাম কৰিলোঁ মই ভিডিঅ'টো লাষ্টত ক'ম, আপোনালোকে খালি ভিডিঅ'টো কণ্টিনিউ চাই থাকক। মানে এটা গুড নিউজে দিব ওলাম আপোনালোকৰ কাৰণে, গুড নিউজ আনিছোঁ, মোৰ কাৰণে গুড নিউজ, আপোনালোকৰ কাৰণে গুড নিউজ। তো ভিডিঅ'টোত কমপ্লিট চাব, কিন্তু একদম মই ভিডিঅ' লাষ্টত কৈ দিম। তো এতিয়া মানে আৰু এঠাইত প্ৰগ্ৰাম হ'ল, তো বঙাইগাঁও যাব লাগে কিজানি। চ' মানে আপোনালোকে থাকিব, বঙাইগাঁৱত লৈ যাওঁ বলক। আজি গোটেই দিন ফুৰিমেই মানে, গম পাইছে না, আজি গোটেই দিন ফুৰিম, তো আপোনালোকেও ফুৰাম চাব। অৱশেষত মানে বঙাইগাঁও যাব লগা হ'ল, তো ইমাৰ্জেঞ্চিত ওলাইছোঁ। এই যে আমাৰ বিশেষ ব্যক্তি বহি আছে গণেশ দা, আজিতো আপোনালোকে দেখিছে মানে কেনেকুৱা ধৰণৰ মানে ভেজাল কৰিছে যোৱাৰ টাইমত। মোৰ লগত যোৱাৰ কথা আছিল, লাষ্ট টাইমত মানে অকলে লেবেল দিছে মোক, বাইক লৈ আহিছে। তো অৱশেষত মোৰ লগত আহিব লগাই হ'ল, মানে মই সিহঁতৰ লগত আহিব লগা হ'ল। তো গাইজ বলক বঙাইগাঁও ফুৰি আহোঁ আজি। আৰু মানে কি ক'ম, আমাৰ দাদা, কি ক'ম, দাদা হয় একো মানে ক'বাও নাপাওঁ, এনেকুৱা হৈছে, একো ক'ব নোৱাৰোঁ। তো এতিয়া বাজে 4টা আবেলি, এতিয়ালৈকে ভাত খাব দিয়া নাই আমাৰ মিষ্টাৰ গণেশ দাই। তো আগত হোটেল পালে খাই ল'ম ভাত, তো ভাত খোৱাৰ টাইমতো দেখাম মই কি চব্জিৰে খুৱাই, চাওক আপোনালোকে আজি কি খুৱাব। দুজন আছে, এজন ব্যক্তিৰ নাম নলওঁ। গাইজ হোটেল আহি পালোঁ, তো গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ। এতিয়া খাব যাব লাগে গাইজ, তামাম ভোক লাগিছে মানে, আৰু মানে থাকিবই পৰা নাই, এনেকুৱা ভোক লাগিছে বলক। চ' ফাইনেলি গাইজ মানে খাই ল'লোঁ, পেট শান্তি তো দুনীয়া শান্তি, এইটোৱে কথা। মানে পেট ফুল থাকিলে চব ঠিক আছে। তো এতিয়া কামটো কৰিব লাগে, যিটো কামত আহিছোঁ সেইটো কাম কৰিব লাগে এতিয়া। চ' থাকিব ভিডিঅ'ত। অ' মাই গড। তো ফ্ৰেণ্ডছ ভাত খাই কেনে ওলাই আহি অলপ আগুৱাই আহিছোঁ বঙাইগাঁও, এইটো নেক্সা শ্ব'ৰুমৰ ওচৰত অলপ ৰখিলোঁ। আমাৰ ছাৰৰ কিবা কাম আছে, ছাৰ মানে গণেশ দা। তো এখেতে গৈছে ভিতৰত, তো মই গাড়ীত এনেকৈ মানে ছিটটো অলপ ফল্ড কৰি অলপ বাগৰি পৰিলোঁ। কিন্তু কাম এতিয়া শেষ হোৱা নাই গাইছ, পিকচাৰ আভি বাকী হে, গম পাইছে না? তামাম পিকচাৰ আভি বাকী হে। অলপ তামোল খাইছোঁ, মুখৰ ভিতৰত অলপ লাল হৈ আছে। আপোনালোকে কিন্তু এইটো মানে
মাইণ্ড নকৰিব, একো মাইণ্ড নকৰিব আপোনালোকে। অসমত থাকি যদি তামোল নাখাওঁ গাইছ, এইটো বহুত বেয়া কথা। তো চাওঁ, আৰু কাম আছে আগত, লগ পাম। তামোল পাণ নেক্সাত কিন্তু তামাম গাড়ী আছে। এইটো আছে এটা, এইটো বিটাৰা নহয়, এইটো বিটাৰাইতো, বিটাৰা, গ্ৰেণ্ড বিটাৰা, আৰু এইটো বেলেনো এভেইলেবল, আৰু এইটো আছে XL6। তো আপোনালোকক গাড়ী লাগিলে আহক বঙাইগাঁৱত, মোক ফোন কৰিলেও হ'ল। এইটো চাওক, নেক্সা শ্ব'ৰুমৰ মানে ফ্ৰণ্ট ছাইড, একদম মেইন হাইৱেৰ কাষতে, চাপাগুৰি। এইটো চাওক গাইছ, কামটো কৰি মাৰুতি চুজুকিৰ পৰা এৰিনাৰ পৰা ওলালোঁ আমি। এইটো মানে জুম কৰি দিছোঁ, ছিগনেট, এইটো বঙাইগাঁৱৰ ছিগনেট, যিটো মানে ছিগনেট পাৰ্ক বুলিয়ে কয়, তো হোটেল। চ' এতিয়া গৈ আছোঁ ঘৰলৈকে। তো ইমান বেছিকৈ দেখাই নাথাকিলোঁ, আৰু মানে বহুত টাইট ফিল কৰিছিলোঁ, মানে গোটেই দিন ইমান কষ্ট হৈছে না গাইছ, কি ক'ম। তো বলক ঘৰলৈকে যাওঁ আগত। আৰু গাইছ মানে মোৰ আৰু মানে কি ক'ম, এই গাড়ীখন যে আহি আছে এইফালৰ পৰা, ইমান মানে আপাৰ ডিপাৰে নকৰে, আপাৰ দি আহি আছে। তো কি নিয়ম। আৰু মানে গাইজ ইমান বেছিকৈ দেখাই থকা নহ'ল, মানে মোৰ ঘপককৈ কিবা গাটো মানে বেয়া হৈ গৈছিল গাইজ, এইখিনিয়ে গাইজ। তো গুড মৰ্ণিং। আজি মানে আজিৰ নেক্সট ডে, মানে আজি পিছৰটো দিন। চ' আজি যাব ওলাইছোঁ মই এটা চাইল্ড স্পেচিয়েলিষ্ট হস্পিটালে হৈছে মানে, আৰু আমাৰ ইয়াতে হৈছে হস্পিটালটো। তো কালিতো এনেকুৱাই হ'ল, মানে এনেকুৱা ভোক লাগিছে গাইজ কালি, মানে আৰু মানে উঠাবই পৰা নাই মই, মানে কি খালোঁ নাখালোঁ। তো এইটোৰ কাৰণে বহুত বেছি চৰি আপোনালোকক। চ' আজি আপোনালোকক মানে এনেকুৱা এটা হস্পিটাল দেখাম, যাতে আপোনালোকৰ এই মানে বাচ্চাৰ কাৰণে আৰু কি, আপোনালোকৰ মানে বাচ্চাবিলাকৰ কাৰণে চাইল্ড স্পেচিয়েলিষ্ট এটা হস্পিটাল। তো আমাৰ মানে কোকৰাঝাৰতে হৈছে, কিন্তু ক'ত হৈছে কি বিদ্যান্ত, তো আজি ক'ত কোনখিনিত আছে লোকেশ্যন, তো আপোনালোকক আজি দেখাম। তো ভিডিঅ'টো থাকিব, মই সেই হস্পিটালতে গৈ আছোঁ এই পুৱাই। তো থাকিব ভিডিঅ'ত, আজি গোটেইখিনি কথা জানিব পাৰিব, আৰু আশা কৰিছোঁ কিছুমানৰ হয়তো হেল্পো হ'ব। মানে বহুতে আছে গম নাপায় না, বাচ্চাৰ বেমাৰ হ'লে এনে মানে অলপ চলপ যদি বেছি হয়, মানে দৌৰি কৰি থাকে, ক'ত ল'ম ক'ত নল'ম। তো আপোনালোকক চিন্তা কৰিব নালাগে, মই আজি আমাৰ কোকৰাঝাৰতে এনেকুৱা এটা হস্পিটাল হৈছে, যাতে গোটেই চাইল্ড স্পেচিয়েলিষ্ট ডাক্তৰ পোৱা যায়। চ' ভিডিঅ'ত থাকিব। আৰু গাইজ মানে ঘৰৰ পৰা ওলালোঁ মানে বৰষুণ ষ্টাৰ্ট, এইটো চাওক কিনকিনীয়া বৰষুণ দে, আৰু হওক একো নাই গাইজ। এইটোৱে আমাৰ ফকীৰাগ্ৰাম গেট। ইয়াৰ আগৰ ব্লগছতো গৈছোঁ যে শান্তি নাই, যেতিয়াই আহোঁ তেতিয়াই পৰি থাকে, মানে অভাৰব্ৰিজ এটা লগা হৈছে গাইজ। তো গাইজ এইটো হৈছে আমাৰ কোকৰাঝাৰৰ বিশাল, আৰু ইয়াৰ অপজিট ছাইডতে আছে আইএফা। তো বলক আইএফালৈকে। চ' গাইজ এতিয়া আইএফালৈকে গৈ আছোঁ। তো মানে তাতে পাৰ্কিং নাই, অনলি ডক্টৰছ পাৰ্কিং। তো দেখাই আছোঁ হস্পিটালটো আপোনালোকক। এইটোৱে হ'ল আইএফা হস্পিটাল, কাষতে ৰয়েল এনফিল্ড শ্ব'ৰুমৰ কাষতে গাইজ। এতিয়ালৈকেতো ধুনীয়া মেইনটেইন কৰি আছে, তামান চাফা চিকচিকা, লগতে ফাৰ্মাচী যিমান লাগে মানে ঔষধ পাতি চব এতে পোৱা যায়। এইটো সুবিধা দিছে, ক'তো ঘূৰিব দৰকাৰ নাই আৰু গাইজ। চ' গাইজ এইখিনিয়ে দেখালোঁ। তো মই আৰু এবাৰ কৈ দিছোঁ, আপোনালোকৰ যদি মানে বাচ্চাৰ বেমাৰ হয় আইএফাত আহক, মানে ট্ৰিটমেণ্টটো খুব ভাল, ধুনীয়া। পিছত মই নাজানো কি হয়, কিন্তু বৰ্তমান যিটো আছে বহুত ধুনীয়া ট্ৰিটমেণ্ট মানে বাচ্চাৰ কাৰণে। তো এইটো আৰু এবাৰ কৈ দিওঁ মই, এইটো আছে আমাৰ কোকৰাঝাৰ বিশাল মেঘা মাৰ্কেটৰ লগত যিটো ৰয়েল এনফিল্ড শ্ব'ৰুম আছে, সেই শ্ব'ৰুমৰ অপজিট ছাইডতে হস্পিটাল আইএফা। তো আপোনালোকে আহক, আৰু মই বিচাৰোঁ যাতে মোৰ কাৰণে মই দেখাই দিছোঁ, যাতে এজনৰ হ'লেও হেল্প হয়, যাতে দূৰত যাব নালাগে, ওচৰতে মানে হেল্প হয়, যাতে কষ্ট নহয়, সেইখিনি কাৰণে দেখালোঁ। চ' এটা ক'ব খুজিম এতিয়া, তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব গাইজ। মানে ছাবস্ক্ৰাইবাৰ নোহোৱাই
কি ক'ম, আপোনালোকে ছাবস্ক্ৰাইব নকৰে, ভিডিঅ' চোৱাটো চাই তাৰ মানে ভিডিঅ' চোৱাটো চাই তাৰ কাৰণেতো আপোনালোকক মানে বহুত বেছি ধন্যবাদ। আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব লাইক কৰি দিব আপোনালোকে। আৰু যদি কিবা ভুল হৈ থাকে মোৰ প্লিজ কমেণ্টত জনাব গাইজ, মই একো বেয়া নাপাওঁ, আপোনালোকক টেনশ্যন কৰিব নালাগে, একো নহয়। কাৰণ মোৰ ভুল হ'লে কাৰণ নিজৰ ভুলটো নিজে দেখা নাযায় গাইজ। এতিয়া আপোনালোকে ক'ব, তেতিয়াহে মই বুজিব পাৰিম মোৰ এইখিনি ঠাইত ভুল হৈ আছে, তো মই সেই ভুলটো ঠিক কৰিব চেষ্টা কৰিম। তো এইখিনিয়ে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। লগ পাম নতুন এক ভিডিঅ'ত, আপোনালোকক নতুন ভাল কণ্টেণ্টত লগ পাম। তো আজিলৈকে টাটা বাই বাই। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে, বাই। চ' গাইজ, মানে কি কাম একচুৱেলি মই সেইটো ক'ব পাহৰিছিলোঁ। চ' এইটো ভিডিঅ'ৰ মানে শেষত কৈ দিছোঁ। মানে মোক মহেন্দ্ৰাৰ পৰা মাতিছিলে, তো শ্ব'ৰুমত মাতিছিলে, তো শ্ব'ৰুমত গ'লোঁ। তো গৈ দেখা কৰিলোঁ, সৰু এটা ইণ্টাৰভিউ আছিল, ইণ্টাৰভিউখনত দিলোঁ। আৰু এতিয়া মানে মহেন্দ্ৰাত মোৰ জইনিং আছে আৰু কি। তো কোনদিনা জইনিং কৰিম এইটো এটা স্পেচিয়েলি ব্লগছ পাব আপোনালোকে। তো মহিন্দ্ৰা চেলছত জইনিং কৰিম। আৰু আপোনালোকক যদি কাৰোবাক মহিন্দ্ৰাৰ কিবা এনি গাড়ী কিবা যদি লাগে, ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো থাকিব, আপোনালোকে প্লিজ কণ্টেক্ট কৰি ল'ব। তো ধন্যবাদ থাকিল আপোনালোকক।